মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ 15 আগষ্ট সকলোৱে জ্ঞাত যে, আৰু এইটো আমাৰ আটাইতকৈ পবিত্ৰ দিন আৰু শ্ৰদ্ধাৰ দিন। আমি জানো যে 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিছিল। প্ৰায় 200 বছৰীয়া শাসনৰ ওৰ পেলাই, ইংৰাজৰ শাসনৰ ওৰ পেলাই দেশৰ বহুকেইজন লোকে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদিকে কৰি বিভিন্ন ধৰণৰ আমাৰ অসমৰ গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, কুশলী কোঁৱৰ আদি লোকসকলে তাৰে মাজত কিছুমান শ্বহীদ হৈছিল দেশৰ স্বাধীনতা আনিবলৈ। আজি যিসকল লোকে আমাৰ দেশৰ স্বাধীনতা আনিবলৈ দেশে দেশে প্ৰাণ আহুতি দিছিল, সেইসকল লোকলৈ আজি এই পবিত্ৰ স্থানত আমি শ্ৰদ্ধাৰে শুনিছোঁ। আৰু তেওঁলোক প্ৰতি আমাৰ সদ্গতি হওক। আৰু যিসকল তাৰ পাছতো যি মৃত্যু হ'ল স্বাধীনতা আনি, সেইসকলকো আমি আজি সোঁৱৰিছোঁ। এই পবিত্ৰ স্থানতেই তেওঁলোকলৈ অফুৰন্ত শ্ৰদ্ধা নিবেদিছোঁ। আজি আমি এই পবিত্ৰ স্থানত আমি 2 নং খানেং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত প্ৰতি বছৰে পালন কৰি আহিছোঁ। আজিও আমি এই 15 আগষ্ট পালন কৰিছোঁ। আৰু এই পালন কৰা সময়খিনি আমি আমাৰ অতি শ্ৰদ্ধাৰে বিশেষকৈ আমাৰ এই দিনটো, বিশেষকৈ এই যিসকল শ্বহীদ হৈছিল তেওঁলোকৰ প্ৰতি আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব লাগে। আমি প্ৰথম ছাত্ৰ ছাত্ৰীসকলক এইটোৱে জনাওঁ যে তোমালোকে আমাৰ দেশৰ যেতিয়া স্বাধীন হৈছিল, আমাৰ স্বাধীন হোৱাৰ আগতে আমাৰ ভাৰতবাসী, অসমবাসীয়ে ইংৰাজৰ শাসনৰ তলত থাকি বহুত দুখ দুৰ্গতি লাঞ্ছনা ভোগ কৰিছিল। আমি মুকলিমূৰীয়াকৈ একো এটা কামেই কৰিব নোৱাৰিম। আমি প্ৰতিক্ষণতে তেওঁলোকৰ তলত থাকিব লগা হৈছিল। সেই তলৰ পৰা আমাক মুকলি কৰি আনিছিল স্বাধীন প্ৰেমী লোকসকল। তোমালোকে বিদ্যালয়ত পঢ়িবলৈ পাইছা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, গোপীনাথ বৰদলৈ, বাণীকান্ত কাকতি আদি কৰে বিভিন্ন ধৰণৰ কনকলতা। এইসকল লোকে তোমালোকে জানা যে কনকলতাই দেশৰ কি কৈছে কম আমাক জাতীয় পতাকা উৰুৱাবলৈ গৈ নিজেই শ্বহীদ হৈছিল। এনেকুৱা এটা শ্বহীদ, এনেকুৱা যিসকল লোকে তেওঁলোক ইমান মহান ব্যক্তি আছিল, আমি বৰ্ণনা কৰিব পাৰোঁ। তেওঁলোকে আমি অকণমান বাহিৰলৈ ওলাবলৈকে ভয় কৰোঁ, কিন্তু সেই কনকলতাই দেশৰ স্বাধীনতা আনিবলৈ গৈ গহপুৰ থানাত গৈ পুলিচৰ মৃত্যুবৰণ কৰিছে। তোমালোকে কিমান ডাঙৰ হ'ব, কাৰণ তেওঁৰ লগতে মৃত্যু হৈছিল মুকুন্দ কাকতি। তোমালোকে বিদ্যালয়ৰ পাঠ্যপুথিমতে পাইছা। সেই লোকসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিব লাগে। আৰু বিশেষকৈ কৈছে আজি 1947 চনৰ 15 আগষ্টৰ দিনাখনৰ পৰা আজিলৈকে 77তম স্বাধীনতা দিৱস। আমি 77তম আজি পালন কৰিছোঁ। এই পালন কৰাৰ সময়ত আমি আমাৰ প্ৰধানমন্ত্ৰী, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিল্লীৰ লালকিল্লাত তেওঁ জাতীয় পতাকা উত্তোলন কৰিব, সমগ্ৰ দেশবাসীৰ কাৰণে বিভিন্ন ধৰণৰ অৱদান আগবঢ়াব। তোমালোকে স্কুলৰ পৰা গৈ যাৰ মোবাইল বা আছে তেওঁলোকে তোমালোকে চাবাগৈ। আৰু গোটেই দেশবাসীৰ কাৰণে তেওঁ আজি তেওঁলোকৰ বক্তৃতা প্ৰদান কৰিব। ইয়াৰ পাছত সভাপতি দেৱে পতাকা এখন উত্তোলন কৰিব আৰু তোমালোকে চবেই পালন কৰিবা। আমাৰ ভাৰত স্বাধীন কৰা, গতিকে আমি আজি আমাৰ তিৰংগা মাজত
নিয়ম পতাকাখন আমি যিবিলাক কাষত ল'ব লৈছোঁ কিবা ভুলভ্ৰান্তি হ'ব পাৰে আৰু তোমালোকে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো পৰিৱেশন কৰিবা যাতে আমাৰ উদযাপন কৰাৰ ঠিক আছে। ওচৰলৈ এতিয়া কিন্তু পাছত তুমি যদি থোৱা এতিয়া যেতিয়া এনেকৈ কৰি লাইনত হেৰি কৰি দিয়া ধুনীয়াকৈ লাইন পাতি দিয়া।